মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? আশা কৰোঁ সকলোবোৰ ভালে আছে। যোৱা বছৰটোৰ প্ৰথম দিনটোত 1 জানুৱাৰী তাৰিখে মানুহ সকলোবোৰ ফুৰিবলৈ যায়। আমাৰ আৰু ঘৰৰ কামেই শেষ নহ'ল। কালি ক'লৈকো ওলাই যোৱা নহ'ল। আজি পূৰা ৰাতিপুৱাৰ পৰা চাফাইত লাগিছোঁ। আপোনালোকক দেখাই আছোঁ, ৰ'ব বেক কেমেৰা কৰি পেলাই চাব আপোনালোক। গোটেই বাচন বৰ্তন উলিয়াই থৈছোঁ। এয়া আজি গোটেই প্লেটখন মানে ইয়াতে বাচন থোৱা আৰু কিবা কিবি এইবিলাক টেমা চেমা থোৱা আছিলে, এই গোটেইবিলাক আজি চাফা কৰিছোঁ। এইবিলাক মানে কি হৈছিলে, মাজতে যোৱা 2 মাহ শ্বুটিঙত ইমান ব্যস্ত হ'লোঁ, এইবিলাক কৰিবলৈ সময় নাই। আৰু যেতিয়া সময় পাইছোঁ তেতিয়া আকৌ ঠাণ্ডাতে পানী চুবলৈ মন নাযায়। এইটো বাচন ধোৱা, এইটো আজি ধুলোঁ ভালকৈ, ধুই পেলাই আচলতে ৰ'দত দিব লাগে। তথাপি আমাৰ এইখিনিতে মানে কাষতে খিৰিকীখন আছে যে ধুনীয়াকৈ বতাহ আহি থাকে, সেইটো কাৰণে অলৰেডি শুকাই গ'ল বাৰু। ধোৱাৰ পিছতে ধুনীয়াকৈ শুকাইছে। এইটো চাফা কৰি আছোঁ বাৰু। আৰু এখন ৰেগ আছে, এয়া চাওক, ল'ৰাই আজি গালি খাই খাই চাফা কৰিছে। নিজৰ কম্পিউটাৰ টেবুল ইমান লেতেৰা কৰি থয় নহয়, কি ক'ব। এয়া দেখিছেনে, এয়া CPU অৱস্থা নাই। এইবিলাক এতিয়া ঠিক কৰিছে ল'ৰাই। এই কাপোৰ পাৰিছে, কম্পিউটাৰ আজি বোলো তুমি ঠিক কৰা। এফালে সেয়া বেকগ্ৰাউণ্ডত মিউজিক লগাই লৈছে। ইমান দিন কোৱাৰ পিছত যি হওক অন্ততঃ আজি চাফা কৰিছে। এইখন কাপোৰ ধুই থৈ দিছিলোঁ, আজি পাৰিছে বাৰু। কমলা খাই বাকলি থৈ দিছিলোঁ শুকুৱাই পেলাই, কিবা কিবি কামত আহিব, চাহত দি খাম আৰু ক'ৰবাত কিবা মুখত লগাবও পাৰিম। অৱস্থা নাই ঘৰখনৰ, একো নাই। এই ঠাণ্ডাত একো কাম কৰিবলৈ মন নাযায়। ফুলৰ অৱস্থাই নাই, টাবৰ অৱস্থাই নাই। এইবোৰ চব ঠিক কৰিব লাগিব। এটা দিন অকল এইবোৰ কৰোঁতেই যাব যেন পাইছোঁ এইবাৰ মই। তুলসীজোপা ঠাণ্ডাত একদম হেৰি পৰি গৈছে, জয় পৰি গৈছে। এইবিলাক চব ঠিক কৰিব লাগিব এদিন। এটা দিন যাব আৰু এইবিলাক চাফা কৰোঁতে। ঘৰটো কিমান ডাঙৰ কিমান সৰু সেইটোলৈ কথা নাই, কি সুবিধা আছে অসুবিধা আছে সেইবোৰো আচলতে ইমান এটা ডাঙৰ কথা নহয়। সুবিধা থাকিব আৰু নিজৰ মতে সজাই ল'লে হ'ল। যি নহওক, বহুত কষ্ট কৰি পেলাই গুৱাহাটীত ঘৰ এটা লৈছোঁ। এই ফ্লেটটো লোৱা মোৰ আজি 21 বছৰ পাৰ হৈ গ'ল, 22 বছৰত সোমাব আৰু। গতিকে তেনেকৈ চলি আছোঁ। যি নহওক, হোম চুইট চাই থাকক আপোনালোকে, কাম কৰি আছোঁ। এইকেইটা মই বিশালৰ পৰা আনিছিলোঁ, 6টা, মানে 6টাৰ এটা ছেট আছিলে। অকণমান সৰু কিবা ভেৰি কিউট, কিন্তু বহুত কামত অহা। মানে মই এতিয়া আপোনাৰ চাব, ইয়াতে আগতে য'ত ত'ত থোৱা যায় বস্তুবোৰ, মানে কোনো অৰ্গেনাইজ কৰা নাযায়। এইটোতে মই কাজু থৈছোঁ। তাৰপিছত আলমণ্ড শেষ হৈছে বাৰু, আলমণ্ড আনিব লাগিব, শেষ হৈছে। এয়া খিচমিচ থৈছোঁ আৰু দেখাটো ভাল লাগে। আলমণ্ড থৈছিলোঁ, সেইটো খাই এটা আছেগৈ। আলমণ্ড আনিব লাগিব। যি নহওক, সৰু দামো বেছি লোৱা নাছিলে। আপোনাৰ 6টাত কিবা 89 নে 90 কিবা। তেতিয়াহে অকণমান ভাল লাগিছে। পাকঘৰটো আমাৰ সৰু যে, এইবোৰ আৰু ফ্লেটত আৰু বিল্ডাৰে বনাই থোৱা পাকঘৰ, নিজৰ মতে একো কৰিব নোৱাৰি। ৰেডিমেড ফ্লেট লৈছিলোঁ, এতিয়া এই অৱস্থা। তথাপি যি পাৰোঁ যেনেকৈ পাৰোঁ এই আৰু নিজৰ সুবিধা মতে বাছ সজাই লৈছোঁ। এইখিনি চাওক, এতিয়া কাপোৰ কানিয়ে চব মুচি কাচি ধুনীয়াকৈ ধুই মেলি শুকুৱাইছোঁ। এতিয়া গোটেই বাচনখিনি ভাল লাগিছে, এতিয়া দেখি পেলাই পাকঘৰটো ব্ৰাইট লাগিছে। দিনটো আজি চাফাই কামত ব্যস্ত হ'লোঁ, গতিকে ঘৰততো বেলেগ মানুহ নায়েই সহায় কৰি দিবলৈ। মাজতে একাপ চাহ বাৰু খালোঁ, লাল চাহ একাপ। তাৰপিছততো দেখিছোঁ ঘড়ীত বাপৰে 2:30 বাজি গ'ল। কি কৰোঁ, দৌৰি এতিয়াতো ৰান্ধিবলৈও সময় নাই। গতিকে কি ৰান্ধিলোঁ চাওক। আজি চাফাই নামত আজি দুপৰীয়া কি খাব লগা হ'ল, আপোনালোকক দেখাইছোঁ ৰ'ব। এয়া ভাত, গৰম তেল জিৰা দি পেলাই এয়া ভাতত তেল ভাত খাম আজি। এয়া আলু পিটিকা লৈ লৈছোঁ, উপায় নাই আৰু। এনেকৈ গৰম তেলত আৰু একদম পিঁয়াজ চিয়াজ দি ধুনীয়াকৈ জলকীয়া দি আলু পিটিকি খাম। আৰু এই বেঙেনা ফ্ৰাই আৰু কণী। আজি চাফাই নামত আজি একে খাম দিয়ক আৰু। আপোনালোকে দুপৰীয়া সাজ কি খালে জনাব, আৰু ভালে থাকক। এনেকৈ আকৌ লগ পাই থাকিম।